কৰোনা এখন হ'ল ডাঙৰ নাটক। কৰোনাৰ নাটকখন কেতিয়া শেষ হ'ব? কৰোনা বোলা কোনো ধৰণৰ বেমাৰেই নাই। কৰোনা গৰুৰ গোবৰ খাই ভাল কৰিব পাৰি, গৰুৰ মুত খাই ভাল কৰিব পাৰি। কৰোনা নামৰ এই বেমাৰটো নাটকেই। কৰোনাৰ মেডিচিন ওলাবনে? কৰোনাৰ ভেকচিন ওলাবনে? তাৰ বোলে কৰোনা হৈছে, অমুকৰ বোলে কৰোনা হৈছে। বিভিন্ন ধৰণৰ কুৱেশ্যন, বিভিন্ন ধৰণৰ কথা আমাৰ অসমত এনেকুৱা ধৰণে চলি আছে, অপপ্ৰচাৰ প্ৰচাৰ এনেকৈ চলি আছে যে মানুহে কৰোনা কি এতিয়া কনফিউজ হৈ যাব। সঁচাই কৰোনা আছেনে, সঁচাই কৰোনা নাই, নে কৰোনা নামৰ এইখন নাটক চলি আছে। এনেকুৱা বিভিন্ন ধৰণৰ কথা আমি নিউজ চেনেলবিলাকত পাই আছোঁ যে কোনোবাই কৈছে কৰোনা নাটক, অসম চৰকাৰে কৈছে যদি নাটক হয় তেনেহ'লে উইদাউট PPE কিট পিন্ধি পেলাই তোমালোকে ট্ৰিটমেণ্ট কৰা। এনেকুৱা ধৰণৰ বিভিন্ন কথা বতৰাই মানে আমাৰ মানুহক কনফিউজ কৰি দিছে আৰু মানুহে সোধা আৰম্ভ কৰি দিছে সঁচাই কৰোনা আছেনে। আমাৰ গাঁওবিলাকত বিভিন্ন ধৰণৰ মানুহে এতিয়া সোধা আৰম্ভ কৰিছে কৰোনা বেমাৰটো আছেনে, এইবিলাক সঁচা নাই মিছা নে নাটক। গতিকে মই আপোনালোকৰ সকলো ভুল, সকলো আপোনালোকৰ মনৰ সংকোচবিলাক, সকলো আপোনালোকৰ ডাউটবিলাক মই ক্লিয়াৰ কৰিম এই ভিডিঅ'টোৰ যোগেদি। ফ্ৰেণ্ডছ, আপোনালোকে মোৰ ভিডিঅ'ত আপোনালোকে সকলো প্ৰপাৰ ইনফৰমেশ্যন পাব, প্ৰপাৰ কথা পাব যিটো সত্য হয়, কাৰণ মই কোনো ধৰণৰ অসত্য কথা আপোনালোকৰ লগত শ্বেয়াৰ নকৰোঁ। গতিকে আগলৈকে এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ আপোনালোকে মোৰ এই পেজটো ফ'ল' কৰি থ'ব। নাম্বাৰ 1 কথা, কৰোনা নামৰ এই নাটকখন মানে কৰোনা কি সঁচাই নাটক নেকি? মই আপোনালোকক এটা কথা কৈ থৈ দিওঁ যে নাটক এজন মানুহে কৰে, নাটক 2জন মানুহে কৰে, নাটক 10জন মানুহে কৰে, নাটক 20জন মানুহে কৰে, কিন্তু গোটেই পৃথিৱীৰ মানুহে নাটক কৰিব নোৱাৰে। ডেট মিনছ কৰোনা নাটক নহয়, কৰোনা নামৰ ভাইৰাছ আছে আৰু কৰোনাই মানুহক কি কৰিব পাৰে? আক্ৰমণ কৰিব পাৰে। এতিয়া কুৱেশ্যন আকৌ এবাৰ কৈছোঁ, মই আগতেও ইয়াতে ভিডিঅ' বনাইছিলোঁ যে আকৌ এবাৰ কৈছোঁ যে কৰোনা হ'লেই মানুহৰ মৃত্যু হয় নেকি? ন' নেভাৰ। কৰোনা হ'লেই মানুহৰ মৃত্যু নহয়, কিয়নো কৰোনাই ইনফেক্টেড। যদি কাৰোবাৰ কি হৈ আছে? কেঞ্চাৰ হৈ আছে, কাৰোবাৰ ডায়েবেটিছ হৈ আছে, কাৰোবাৰ লিভাৰ প্ৰব্লেম হৈ আছে, হেপাটাইটিছ হৈ আছে, তো বা হাৰ্টৰ প্ৰব্লেম হৈছে, তেনেকুৱা ধৰণৰ পেচেণ্টক যদি কৰোনাই পায় তেনেহ'লে তেওঁলোকক কি কৰি দিয়ে? বেছি দুৰ্বল কৰি দিয়ে, তেওঁলোকে মৃত্যুমুখত পৰিব পাৰে। কিন্তু যিবিলাক য়ং হয়, যিবিলাক য়ং জেনেৰেশ্যন হয়, যিবিলাকৰ ইমিউনিটি পাৱাৰ বেছি ভাল হয়, তেওঁলোকক লক্ষণো যদি ইনফেক্টেড হয়ো লক্ষণো নেদেখাব পাৰে কৰোনাই। গতিকে কৰোনা মানেই মৃত্যু নহয়। আপোনালোকে পেনিক নহ'ব, মানে ভয় নকৰিব। জাষ্ট কৰোনাৰ পৰা বাচি থাকিবলৈ পদ্ধতি অৱলম্বন কৰক। চৰকাৰে কিয় ইমান পাগল হৈ গৈছে? যে চৰকাৰে কিয় ইমান মানে দায়িত্ব লৈ আছে যে আমাৰ কৰোনা হ'ব নালাগে? ডেট মিনছ কি গম পাইছেনে? মানুহৰ মৃত্যু হ'ব সেইটো ভয় কৰি নহয়। যে কৰোনা হোৱাৰ লগে লগে মানুহ সাধাৰণ যদি জ্বৰ চৰ্দিটো যদি মানুহ এডমিট হ'ব লগা হয়, ইমানবোৰ বিচনা ক'ত এৰেঞ্জ কৰিব? যদি কাৰোবাক ভেণ্টিলেটৰ দিব লগা হয় তেনেহ'লে ইমানবোৰ ভেণ্টিলেটৰ ক'ত পাব? বা ইমানবোৰ ইনফেক্টেড পেচেণ্ট ক'ত ৰাখিব? আৰু বাহিৰা বেলেগ বেমাৰ যিবিলাক মানুহৰ হৈ আছে তেওঁলোকৰ অৱস্থা কি হ'ব? সেইটোৰ কাৰণেহে আচলতে এইবিলাক পদ্ধতি অৱলম্বন কৰা হৈ আছে, যাতে এটা মহামাৰীৰ নিচিনা ৰূপ নলয়, যাতে মানে আউট অফ কণ্ট্ৰল হৈ নাযায়। সেইটোৰ কাৰণে এতিয়া কুৱেশ্যন আহিছে যে কৰোনা মানে কিয়ৰেবল হয় নে নহয়? কৰোনা ভাল হয় নে নহয়? য়েছ, কৰোনা ভাল হয়, সেইকাৰণে ভাল হৈ আছে। আৰু বহুতেই কুৱেশ্যন কৰি আছে যে কৰোনা ভাইৰাছৰ মানে মেডিচিন আছেনে? COVID-19ৰ মেডিচিন আছেনে? বা মেডিচিনৰ সৃষ্টি হ'লনে? বা কি বুলি কয় আপোনাৰ ভেকচিনৰ সৃষ্টি হ'লনে? তাৰে আগতে মই আপোনালোকক বুজাই দিওঁ একেবাৰে চিম্পুল ভাষাত যে ভেকচিন আৰু মেডিচিনৰ মাজত পাৰ্থক্য কি, ভেকচিনটো কেনেকৈ কাম কৰে। ভেকচিনে আপোনালোকক কেনেধৰণে কাম কৰে? যেতিয়া মানুহ এজনে আৰ্মি এজনে মানে সৈনিক এজনে যেতিয়া কাৰ্গিলৰ যুদ্ধত যায় তেতিয়া তেওঁলোকে কি পিন্ধে? বুলেট প্ৰুফ জেকেট পিন্ধে। বুলেট প্ৰুফ জেকেট পিন্ধে ডেট মিনছ কি? যে তেওঁলোকক গুলিয়ালে ইয়াতে গুলিটো পৰি তেওঁলোকে বাচিব। ডেট মিনছ ভেকচিনৰ কামটো তেনেকুৱা, বেমাৰ হোৱাৰ আগতেই ভেকচিন লোৱা যায় যাতে সেই স্পেচিফিক ভাইৰাছটোৱে আপোনাক আক্ৰমণ কৰিব নোৱাৰে, যাতে ইন ফিউচাৰ আক্ৰমণ কৰিলেও তাৰ মানে বাচি থাকে। ডেট মিনছ ভেকচিনে প্ৰটেক্ট কৰিব পাৰে। আৰু মেডিচিন কেন কিয়ৰ এ ডিজিজ। মেডিচিনে কি কৰে? বেমাৰটো ভাল কৰিব পাৰে। যেতিয়া বেমাৰটো হ'ব তেতিয়াহে মেডিচিন খোৱা যায়। এতিয়া ভেকচিন আৰু মেডিচিনটো আপোনালোকে গম পালে। আৰু কৰোনা ভাইৰাছৰ ভেকচিন ওলাওঁতে ইট উইল টেক টাইম, মানে 1.5 বছৰ 2 বছৰমান সময় লাগিব। বাট মেডিচিনটো অলমষ্ট মাৰ্কেটত আহি গৈছে, মাৰ্কেটত আহিছে, জাষ্ট লঞ্চ হওঁ অৱস্থা। আৰু মাত্ৰ এসপ্তাহ বা 2 সপ্তাহৰ ভিতৰত জুলাই মাহতে আপোনালোকে কৰোনাৰ মেডিচিন আপোনালোকে
দেখা পাব কাৰণ এইবিলাক ট্ৰাইল কৰোঁতে অকণমান টাইম লাগিছে মানে মষ্ট ইম্পৰ্টেণ্ট থিং ইজ ডেট মানে ভাল কথা কি জানে আপোনালোকে যে কৰোনাৰ যিটো মেডিচিন আহি আছে 2-3টা কোম্পানীয়ে লঞ্চ কৰিব যিটো মেডিচিন আহি আছে সেই মেডিচিনটো আমাৰ ইণ্ডিয়ান পপুলেশ্যন মানে ইণ্ডিয়াৰ মানুহবিলাকৰ কৰোনা ভাইৰাছ হৈছে তাৰে ভিতৰত কিছুমান মানুহক তেওঁলোকে লৈছে গৱেষণা কৰিবলৈ আৰু সেইবিলাক মানুহক মানে এই মেডিচিনটো খুৱাই দিছে খোৱাৰ পিছত তেওঁলোকে ৰিজাল্ট চাইছে ৰিজাল্টটোৱে ভাল কাম কৰিছে তাৰ কাৰণে DCGI এপ্ৰুভ পাইছে যে এইটো মেডিচিন মানে কৰোনাৰ কাৰণে দিব পাৰিব আৰু এইটো পাৰমিশ্যন পাই গৈছে এপ্ৰুভ পাই গৈছে গতিকে উইদিন 1 উইক অৰ 2 উইকৰ ভিতৰত ইয়াৰ এপ্ৰক্সিমেটলি দাম হ'ব 100 mg মানে ইনজেকশ্যনতো আহিব পাৰে টেবলেটতো আহিব পাৰে মানে 4000ৰ পৰা 5000ৰ ভিতৰত হ'ব আৰু কিছুমান মেডিচিনৰ দাম পাৰ টেবলেট 107 টকা বা 105 টকা মই আপোনালোকক গোটেইখিনি কৈ দিব নোৱাৰোঁ কাৰণ এতিয়ালৈকে লঞ্চ হোৱা নাই মানে লঞ্চ হ'ব অলমষ্ট লঞ্চ হ'বই গতিকে আগৰ ভিডিঅ'ত মই কৈ দিম কোনটো বেষ্ট কোম্পানী হয় কোনটো কোম্পানীক মানুহে বেছি বিলিভ কৰে বা কোনটো কোম্পানীৰ কোৱালিটি ভাল তেনেকুৱা ধৰণৰ কথা মই আপোনালোকৰ লগত আলোচনা কৰিম বাছ আপোনালোকে জানি থৈ দিয়ক যে কৰোনাৰ মেডিচিন অলমষ্ট আহি গৈছে 95% অলৰেডি ডান জাষ্ট মেডিচিনটো আনি মাৰ্কেটত এৰি দিলেই হ'ল মানে লঞ্চিং বাকী আছে গতিকে এইখিনিয়ে কৰোনাৰ ওপৰত গতিকে আনে কোৱা কথাবিলাকত মানুহে কয় যে কৰোনা তাৰ বোলে কৰোনা হৈছে অমুকৰ বোলে কৰোনা হৈছে এনেকুৱা ধৰণৰ মনোভাৱ দেখিলে কেনেকুৱা জানা আনএডুকেটেড যেন লাগে কৰোনা হৈছে হ'ব পাৰে কিন্তু ডাঙৰ কথা কৰোনা হৈছে তেওঁ ট্ৰিটমেণ্ট কৰিব কিন্তু কৰোনা হোৱা মানুহজনক তাৰ বোলে কৰোনা হৈছে তেনেকুৱা যদি মোচনত তেনেকুৱা যদি মানে এনেকুৱা ধৰণৰ যদি এংগলত কথা পাতে তেনেহ'লে মানুহবিলাকক এডুকেটেড যেন নালাগে কাৰণ কৰোনা এটা বেমাৰ হয় আৰু বেমাৰ হ'লে যে সেই মানুহজনক আমি এনেকৈ কৈ ঘিণ কৰিব লাগিব তেনেকুৱা ধৰণৰ কোনো কথা নহয় এনেকুৱা ধৰণৰ মই কথা আপোনালোকলৈ লৈ আহিম গতিকে পেনিক নহ'ব নিয়ম কানুনবিলাক চলি ৰাখিব আৰু এটা শেষত এটা কথাই কওঁ যে আমাৰ অসমত কি জানেনে যদি কংগ্ৰেছৰ শাসনকালত কিবা প্ৰব্লেম হ'ল তেনেহ'লে শাসনকালত নাথাকা সেই দলকেইটাই কিবা এটা বদনাম কৰে আৰু এতিয়া বিজেপি চৰকাৰ চলি আছে আৰু গতিকে বেলেগ শাসনত নথকা সেই দলকেইটাই কিবা নহয় কিবা এটা বদনাম ওলাব ডেট মিনছ কি জানেনে আমাৰ সকলোৱে ইজনে সিজনক মাৰামাৰিৰ চেষ্টা কৰি থাকে কিন্তু সঠিক চলিউশ্যনটো তাৰমানে কি হয় সেইকাৰণে আমাৰ সাধাৰণ মানুহে পাহৰি যায় যে সঠিক কথাটো কি এওঁলোকে দেখোন এনেকৈ কয় তেওঁলোকে দেখোন তেনেকৈ কয় গতিকে তেনেকুৱা ধৰণৰ কথা হ'ব কাৰণ আপোনালোকে নিজৰ ব্ৰেইনটো ইউজ কৰিব ইউজ ইয়ৰ ব্ৰেইন আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই আকৌ লৈ আহিম লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে টিল দেন বাই বাই টাটা আৰু আপোনালোকৰ মনোভাৱ আপোনালোকৰ মতামত এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰি জনাব থেংক ইউ